Jilmil Junak. Torali. Torali, তই আহি পালিয়ে নেকি? ঠিক আছে ঠিক আছে, তই অলপ ৰৈ দে, মই নগেনক পঠাই আছো। হা, ঠিক আছে। নগেন, অ নগেন। অ ছাৰ, এইফালে আছোন। ছাৰ মোক মাতিছিল? অ মাতিছিলো। তৰালি আহি ৰৈ আছে, তই সোনকালে যা, তাইক লৈ হ'ব ছাৰ। তাৰমানে তৰালি মেডাম আহি গ'ল, ভাল হ'ল, ভালকৈ এসাঁজ খাব। নগেন, কি ভাবি আছ? নাই নাই ছাৰ, মই এই গ'লো, এই আহিলোঁ। মনটো আজি বহুত ভাল লাগিছে। তৰালি মেডাম আহিব, কিমান দিনৰ মূৰত এসাঁজ ভালকৈ খাব পাৰিম। ইমান পলম হ'ল, দাদাও মানে ই নগেনকে এতিয়াও আহি নাপালে। তৰালি মেডাম, বহুত দেৰি হ'ল নেকি? নগেন কাই, আপুনি কি মানুহে? অথনিৰ পৰা ইয়াত ৰৈ আছো। তৰালি মেডাম, খং নকৰিবিচোন। দিয়া দিয়া, বেগটো মোক দিয়া। তৰালি মেডাম, আজি কিন্তু পাৰৰ মাংস লৈ আহিম। নগেন কাই, আপোনাৰ কেৱল খোৱাৰে চিন্তা ন? বল এতিয়া। বল বল মেডাম। কোৱা, দীপেন মাষ্টৰৰ ভনীয়েক চহৰৰ পৰা আহিলে? কিয় ডেকাহঁত, কি কৰিছ? নগেন কাই, এনে কেৰম খেলি আছো। দে দে। অ দিয়ক। ঐ মাৰ। জোনাকতে দুপৰৰে ৰদালি। ঐ জোন, কি হ'ল? এইটো পকেট কৰ। প্ৰেম ভাল পোৱা সকলোবোৰ হৈ গ'ল বে। কি কি বকিছ এইবোৰ? ইমান দিনে বিচাৰি ফুৰা মোৰ সপোনৰ মায়াজনীক মই পাই গ'লো। ঐ, তই পাগল হোৱা নাইতো? মই চালো, তহঁত মোৰ বন্ধু নহয়, শত্ৰুহে। থাক তহঁতে। ঐ জোন, ক'ত যা? কি যে হ'ব ইয়াৰ গলি লগত? মাৰ 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 এইটো। নগেন, অ ছাৰ। চাম এইফালে আছোন। তই এটা কাম কৰ, তই এবাৰ বজাৰৰ পৰা আহ। অ ছাৰ, ময়ো তাকে কম বুলি ভাবিছিলোঁ আপোনাক। ছাৰ, আজি নহ'লে বৰালি মাছকে আনি দিয়ক। ল এইখন। নগেন কাই, আপোনাৰ কেৱল খোৱাৰ চিন্তা ন? পইচাটোতো লৈ যা। অ, পাহৰিয়ে গৈছিলোঁ ছাৰ। পাহৰিবিতো তই। ইয়াৰ লগত যে আৰু বহুত দিনৰ মূৰত বৰালি মাছ খাম। নগেন কাই, নগেন কাই, নগেন কাই, তোক যে ইমান সময় ৰৈ আছো। মোক? কিন্তু কিয়? নগেন কাই, তোৰ লগত যে মোৰ ডাঙৰ কথা এটা আছে। ডাঙৰ কথা? মোৰ লগত? জীৱনত প্ৰথমবাৰ এই নগেনৰ লগত যে কাৰোবাৰ ডাঙৰ কথা আছে, কথাটো শুনিয়ে ভাল লাগিছেচোন।
কচোন কি ডাঙৰ কথা কথাটো ক'লেতো বেয়া নাপাওঁ এই নগেনে আজিলৈ কাকোৱে বেয়া পোৱা নাই নগেনে সকলোকে সহায়ে কৰি আহিছে এতিয়া ক কি ডাঙৰ কথা নগেন কাই তৰালিৰ লগত কথা পতাৰ সুবিধা এটা কৰি দেই না অহো কথাটো কৰি কৰবা দে নাই 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 এই চব মৰ্ডাৰ নহ'ব দেই এতিয়া আহিছোঁ নগেন কাই প্লিজ নগেন কাই তইতো জানই মোৰ মাৰ বাহিৰে কোনো নাই জীৱনত প্ৰথমবাৰ কাৰোবাক ভাল লাগিছে জীৱনত কাৰোবাক দেখি মনত ভাল পোৱাৰ অনুভৱ হৈছে নগেন কাই প্লিজ তই মোক বুজিছা হ'ব হ'ব নগেন এবাৰ নিষ্ঠুৰ নহয় যে নগেনে কাৰোবাৰ মনৰ কথাও বুজি নাপাব এয়া মই জানো নগেন কাই ইমান বেয়া নহয় কোৱা এতিয়া কি খাবা অ' খোৱাৰ কথা কৈছা খোৱাৰ কথা ক'লেচোন কিবা জিভাৰ পানী মাটিত পৰি যায় যাব তৰালি মেডাম আপুনি বহুদিনৰ মূৰত গাঁৱলৈ আহিছে ন নগেন কাই 5 বছৰ দেখা নাছিলো গাঁওখন জোন নগেন কাই তই সিহঁত অকলে বহি বহি কি কৰি আছ কি কৰিম আৰু এনে আছো তৰালি মেডাম এইজন জোন নমস্কাৰ আৰু জোন এইজনী তৰালি মেডাম নমস্কাৰ আমাৰ দীপেন মাষ্টাৰৰ ভনীয়েক নগেন কাই অলপ আগৰ পিনে যাওঁ নেকি অঁ ব'লা মেডাম জোন তয়ো নহ'লে আমাৰ লগত ব'ল নে কি ক তৰালি মেডাম অকলে অকলে কিয় মন মাৰি বহি থাকিব লাগে আমাৰ লগতে ব'লা ব'ল অ' তৰালি মেডাম মোৰ এটা বহুত ডাঙৰ কাম আছে জোন তহঁতে অলপ ফুৰাচোন মই আহিছোঁ নগেন কাই শুনচোন আহিছোঁ কি যে হ'ব নগেন কাইৰ লগত মানুহজন বহুত সহজ সৰল ন সেইবাবেতো দাদাই নগেন কাইক আমাৰ ঘৰৰ সদস্য এজনৰ দৰে মৰম কৰে বাৰু জোন কোৱাচোন তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মা আৰু ময়েই দেউতা ঢুকোৱাৰ পিছত ঘৰৰ দায়িত্ববোৰ ময়ে ল'ব লগা হৈছে বাৰু কোৱাচোন তোমাৰ পঢ়া কি হ'ল এইবাৰ মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MA কমপ্লিট কৰিলোঁ গুৱাহাটীত মোৰ মাহীহঁতৰ ঘৰ তাত থাকিয়ে পঢ়া শুনা কমপ্লিট কৰিলোঁ কমপ্লিট হোৱাৰ পিছত ঘৰলৈ আহিলোঁ আৰু দাদাৰো এটা সপোন আছিল মোক ভালকৈ পঢ়া শুনা কৰোঁ তৰালি তোমাক এটা কথা কওঁ তুমি যে ইমান সহজ সৰল চহৰত থকা ছোৱালী এজনী ইমান সহজ সৰল হ'ব পাৰে মই ভাবাই নাছিলোঁ চহৰত থাকিব পাৰোঁ কিন্তু গাঁৱৰ সেই বোকা পানী গছকি ডাঙৰ দীঘল হোৱা ছোৱালী মই এই নগেন কাই আহি নাপালেচোন দেৰিয়ে হ'ল ব'লা নহ'লে ময়ে অকণমান আগুৱাই দিওঁ নাই হ'ব পাৰিম এতিয়া আহিছোঁ বাই তৰালি
কালি তুমি মন্দিৰলৈ আহিব পাৰিবা নেকি? তৰালি মেডাম ৰ'ব, মই আহিছোঁ। জোন আহিছোঁ দে। ৰ'ব তৰালি মেডাম, ব'লা এতিয়া। তৰালি, মই জানো তুমি যে আহিবা। তোমাক ইয়াত এইকাৰণে মাতিছোঁ, আজি মোৰ জন্মদিন। কি আজি তোমাৰ বাৰ্থডে? হেপী বাৰ্থডে জোন। ধন্যবাদ। কিন্তু তোমাৰ কাৰণে একো গিফ্ট অনা নহ'ল যে? তৰালি, তুমি যে আহিছা সেইটোৱে মোৰ বাবে বহুত ডাঙৰ গিফ্ট। প্ৰতি বছৰে মোৰ জন্মদিনটো এই মন্দিৰতে পালন কৰোঁ। বলা নহ'লে সেৱা এটিকে লওঁ। তোলৈ মনত পৰি যোন বুকুখন বিষাইছোন মায়া মায়া জোনাকতে দুপৰৰে ৰদালিতে পোহৰ পোহৰ হৈ তুমি নামি আহা ছায়া ছায়া ছায়াতি হৈ মায়া 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 জোনাকতে দুপৰৰে ৰদালিতে পোহৰ পোহৰ হৈ তুমি নামি আহা ছায়া ছায়া ছায়াতি হৈ মায়াবিনী। তৰালি, অঁ দাদা। ক'ত গৈছিলি? দাদা এনে অলপ ওলাই গৈছিলোঁ। মই সুধিছোঁ তই গৈছিলি ক'লে? দাদা মই
Torali? Hey, Torali! Torali! Hey, Torali! Hey, Torali! Hey! ছাৰ তাই এতিয়া কেনে আছে অলপ ভাল পাইছেনে ছাৰ মিষ্টাৰ হাজৰিকা আপোনাৰ ভনীজনীৰ কণ্ডিশ্যন বহুত চিৰিয়াছ তাই বহুত দিনৰ পৰা এটাৰ ৰোগত ভুগি আছে মোৰ যিখিনি কৰিবলগীয়া আছিল মই কৰিলোঁ এতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ বাহিৰে আৰু একো উপায় নাই একমাত্ৰ ভগৱানেহে এতিয়া আপোনাৰ ভনীজনীক নতুন জীৱন দান দিব পাৰিব হে ভগৱান মোৰ ওচৰৰ পৰা মোৰ তৰালিক তুমি কাঢ়ি নিনিবা মই কোনোদিনে তোমাৰ পৰা একো বিচৰা নাই আজি তোমাৰ ওচৰত মই মোৰ তৰালিৰ জীৱনটো ভিক্ষা মাগিছো তুমি মোৰ তৰালিক আগৰ দৰে সুস্থ কৰি দিয়া হে ভগৱান সুস্থ কৰি দিয়া ভগৱান তৰালিক সুস্থ কৰি দিয়া ভগৱান ছাৰ তাই এতিয়া কেনে আছে মিষ্টাৰ হাজৰিকা ভগৱানে কিজানি আপোনাৰ প্ৰাৰ্থনা শুনিছে আপোনাৰ ভনীজনী বৰ্তমান সুস্থ এতিয়া আৰু একো ভয় কৰিবলগীয়া কাৰণ নাই আপুনি এতিয়া আপোনাৰ ভনীজনীক নিশ্চিন্ত মনে ঘৰলৈ লৈ যাব পাৰিব লাহে 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 এতিয়া তই ইয়াতে অলপ আৰাম কৰ জোন তই ইয়াত অলপ বহ মই ছাৰক মাতি আছোঁ অঁ ঠিক আছে বহা দাদা মোক মাতিছিলে নেকি যদি আকৌ কাম নাই মই আহোঁ ৰবা তুমি বহুত ডাঙৰ অপৰাধ কৰিছা অপৰাধ মই তুমি তোমাৰ অপৰাধৰ শাস্তি ভোগ কৰিবই লাগিব দাদা জুনক একো নকৰিবা তাক যাব দিয়া প্লিজ জোন তুমি মোৰ ভনীজনীক ভাল পাই বহুত ডাঙৰ অপৰাধ কৰিছা দাদা আৰু ইয়াৰ একমাত্ৰ শাস্তি হ'ল
তুমি মোৰ ভনীজনীক বিয়া পাতিব লাগিব য়েছ তৰালি এইফালে আহ জোন তুমিও আহা মোৰ ভনীজনীৰ কাৰণে তোমাৰ নিচিনা ল'ৰা এজনেই মই বিচাৰি আছিলোঁ যিজনে মোতকৈ বেছি মৰম মোৰ ভনীজনীক কৰিব সেইদিনা মন্দিৰত তোমাক দেখা পাই মই বুজি পাইছোঁ তুমি মোৰ ভনীজনীক মোতকৈ বেছি মৰম কৰিবা তোমালোক সুখী হোৱা বহুদিনৰ মূৰত খাচী মাংসৰে ভালকৈ এসাঁজ খাব পাৰিম